পাপাৰ হেল্প লৈ তোমাৰ কাৰণে স্পেচিয়েল নহয় হেল্ডি লাড্ডু বনাই দিয়ে ন পাৰিবা জানো? কেইটামান এলমণ্ড লৈছো কেইটামান কাজু কেইটামান ডেট আৰু ৱালনাটছ বাটাৰত ৰোষ্ট কৰি লৈছো 1 মিনিটৰ পিছত টেষ্ট কৰি চালো এণ্ড ইট ইজ ডান এতিয়া অলপ দেৰি কাৰণে ঠাণ্ডা হ'বলৈ থৈ দিম এতিয়া ডেটছ কেইটাৰ চিডছ উলিয়াই ল'বলৈ এতিয়া ঠাণ্ডা হোৱা নাটছ খিনি ভালকৈ পিচি ল'ম ডেটছ কেইটাও বেলেগকৈ পিচি ল'লো এতিয়া এখন ডাঙৰ কাঁহী লৈছো ইয়াত গ্ৰাইণ্ড কৰি লোৱা নাটছ আৰু গ্ৰাইণ্ড কৰি লোৱা ডেট লগতে এচামুচ ব্ৰাউন চুগাৰ দি ভালকৈ মিক্স কৰি ল'লো ডো ৰেডি কৰি ল'লো আৰু কেইটামান দিলো সেসমি সিড আকৌ এবাৰ ভালকৈ খানি ল'লো এতিয়া অলপ অলপকৈ পোষণ হাতত লৈ লাড্ডু কেইটা বনাই যাম মোৰ হেল্ডি লাড্ডুজ ৰেডি মামা ভিডিঅ'টো চাই যদি ভাল লাগিলে তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই বাই